মোৰ মনৰ পৃথিৱীৰ মিঠা অনুভূতি জগাই তুলিছিল। তোমাৰ মইলা হৈ অহা বিজুলী চাকিৰ মাতে, যাক মই আপোন বুলি ভাবি আঁকোৱালি লৈছিলোঁ। ভবা নাছিলোঁ এবাৰো উত্তৰ কালৰ কথা, ভাবিছিলোঁ কেৱল তেওঁৰ সুখৰ কথা। কিন্তু এয়া যে এক স্বপ্ন আছিল। লাহে লাহে যেন এনে অনুভৱ হৈছে তেওঁ মোৰ জীৱনৰ পৰা মুক্তি বিচাৰিছে। তেওঁ ভাবিছে চাগে পশ্চিমৰ কলাত ডাৱৰ জাক ৰাঙলী সূৰুজৰ লগত মেলা নিদি পূব দিশত নতুন সূৰুজৰ উন্মেষ ঘটোৱাৰ কথা। পিছে এটা কথা, প্ৰতিটো প্ৰভাতী পুৱাই কঢ়িয়াই নানে নতুন দিগন্তৰ সূচনা। হেংদাংখনত যিমানেই তীক্ষ্ণ ধাৰ নাথাকক কিয়, জয় সদায় কলমৰেই হয়। কিয়নো সি খোজ দিয়ে সদায় সত্য মাৰ্গতহে, যি নিদিয়ে হেংদাংখনে। আপোন, এই শব্দটো যেন হৈ পৰিছে মোৰ বাবে উমি উমি জ্বলি থকা একুৰা অঙঠাৰ দৰে। শান্তি, এই শব্দটো যেন হৈ পৰিছে মোৰ বাবে এটি অন্ধ কোঠা।